এজন সফল আৰু ধনী বেপাৰীৰ এজন পুত্ৰ আছিল। সেই পুত্ৰজনে দেউতাকৰ টকা পইচাবোৰ অযথা খৰচ কৰি ফুৰিছিল। দেউতাকে তাৰ কথা ভাবি বহুত চিন্তাত পৰিছিল। দেউতাকৰ যিকোনো এটা কামত ল'ৰাটোৱে অলপো সহায় নকৰে। তেতিয়া দেউতাকে ভাবিছিল যে ইয়াৰ এইবোৰ চৰিত্ৰ ঠিক কৰিব নোৱাৰিলে পাছলৈ ল'ৰাটো বিপদত পৰিব। বেপাৰীজনে পুত্ৰক শিক্ষা দিবলৈ এদিন তাক মাতিলে আৰু ক'লে, আজিৰ পৰা ৰাতি তই তেতিয়াহে ভাত খাব পাবি যেতিয়া তই গোটেই দিনটো কষ্ট কৰি টকা আনিব পাৰিবি। প্ৰথমে পুত্ৰৰ দেউতাকৰ কথাটো অলপো বিশ্বাসেই হোৱা নাছিল, কিন্তু যেতিয়া দেউতাকৰ গম্ভীৰ চেহেৰাটো দেখিলে তেতিয়া সি বুজি পালে যে দেউতাকে ধেমালি কৰি কোৱা নাই। তেতিয়া সি মাকৰ ওচৰলৈ গ'ল আৰু মাকক সকলোখিনি কথা ক'লে আৰু মাকৰ পৰা সহায় বিচাৰিলে। মাকে তাক সোণৰ চেন এডাল দিলে আৰু ক'লে দেউতাক দি দিবি। ৰাতি ভাত খোৱাৰ সময়ত যেতিয়া দেউতাকে প্ৰথম দিনৰ ইনকামৰ কথা তাক সুধিলে তেতিয়া সি লগে লগে মাকে দিয়া সোণৰ চেনডাল দেখালে আৰু সোণৰ চেনডাল দেখি দেউতাকে বুজি পালে যে সি সেইদিনা একো ইনকাম কৰিব নোৱাৰিলে। দেউতাকে তাক ক'লে, যা পাছফালৰ কুঁৱাটোত চেনডাল পেলাই দে। তেতিয়া সি অলপো চিন্তা নকৰাকৈ চেনডাল পেলাই থৈ আহিলে। তাৰ দেউতাকে গম পালে যে চেনডাল তাৰ মাকেই দিছে। পাছদিনা ৰাতিপুৱা দেউতাকে পত্নীক মাক দেউতাকৰ ঘৰলৈ পঠাই দিলে। যেতিয়া ৰাতিপুৱা সি সাৰ পালে তেতিয়া সি গম পালে যে তাক পইচা দিবলৈ আজি মাক নাই। সেইকাৰণে সি ককাকৰ ওচৰলৈ গ'ল আৰু সকলো কথা ককাকক ক'লে। ককাকৰ দয়া লাগি তেখেতেও তাক সোণৰ চেন এডাল দিলে। সেইদিনা ৰাতি যেতিয়া দেউতাকে তাক আকৌ ইনকামৰ কথা সুধিলে সি সেইদিনা আকৌ দেউতাকক সোণৰ চেনডাল দেখালে যিডাল ককাকে তাক দিছিলে। দেউতাকে তাক আকৌ সোণৰ চেনডাল কুঁৱাত পেলাই দিবলৈ ক'লে। তেতিয়া সি অলপো চিন্তা নকৰাকৈ কুঁৱাত চেনডাল পেলাই থৈ আহিল। কুঁৱাত চেনডাল পেলাই থৈ আহি লগে লগে ভাত খাবলৈ বহিলে। তেতিয়া দেউতাক বহুত নিৰাশ হ'ল আৰু দেউতাকে ককাকক পুত্ৰৰ সকলো কথা ক'লে আৰু তেতিয়া ককাকে বুজি পালে আৰু দেউতাকক কথা দিলে তাক পইচা নিদিয়াৰ। আৰু যেতিয়া ল'ৰাটোৱে কাৰোৰ পৰা পইচা নাপালে তেতিয়া সি কাম বিচাৰিবলৈ ধৰিলে। সি কাম বিচাৰি দোকানী এজনক লগ পালে আৰু সি ভাবিলে দোকানীজনে কাম দিব পাৰিব আৰু তাক সহায় কৰিব পাৰিব। দোকানীজনে তাৰ কথা শুনিলে আৰু তাক ক'লে যে মোৰ লগত এখন গৰু গাড়ী আছে আৰু তাত বহুত বস্তু আছে। যদি তুমি মোৰ ঘৰত থৈ আহিব পাৰা তোমাক মই এডাল সোণৰ চেন দিম। ল'ৰাটো ৰাজি হ'ল আৰু কামত লাগিবলৈ ধৰিলে। যেতিয়া সি গৰু গাড়ীখন দোকানীজনৰ ঘৰ পোৱালেগৈ তেতিয়া সি অবাক হৈ পৰিছিল আৰু তাৰ গাৰ ঘাম বাহিৰ হ'বলৈ ধৰিছিল। আৰু যেতিয়া সি সোণৰ চেনডাল পালে তেতিয়া তাৰ বহুত আনন্দ লাগিছিল আৰু সি দেউতাকক দেখাবলৈ লগে লগে ঘৰ আহিল আৰু বহু গৌৰৱেৰে দেউতাকক সোণৰ চেনডাল দেখালে আৰু দেউতাকে তাক আকৌ সোণৰ চেনডাল কুঁৱাত পেলাই দিবলৈ ক'লে। কিন্তু সি এইবাৰ কান্দি কান্দি দেউতাকক চেনডাল পেলাবলৈ মানা কৰিলে আৰু ক'লে, দেউতা মোৰ গোটেই শৰীৰ বিষাই আছে আৰু আপুনি মোৰ চেনডাল কুঁৱাত পেলাবলৈ কৈছে। দেউতাকে মিচিকিয়া হাঁহি মাৰি ক'লে, যেতিয়া আনৰ কষ্ট বৰবাদ হয় তেতিয়া বহুত বেয়া লাগে নহয়নে? এই সোণৰ চেনডাল তোমাৰ বহু কষ্ট আৰু পৰিশ্ৰমৰ ফলত পাইছা, সেইকাৰণে চেনডাল পেলাবলৈ অলপো মন যোৱা নাই। যেতিয়া তুমি সোণৰ চেনডালৰ কাৰণে কষ্ট কৰা নাছিলা তেতিয়া তুমি চেনডাল পেলাবলৈ অলপো টেনশ্যন লোৱা নাছিলা। কিন্তু এতিয়া তুমি বুজি পাইছা এই সোণৰ চেনডাল বহু কষ্টৰ ফলত পাইছা। ল'ৰাটোৱে পৰিশ্ৰমৰ মূল্য বুজি পালে আৰু নিজৰ ভুলবোৰ বুজিলে। তেতিয়া সি দেউতাকক ধন্যবাদ দিলে। বন্ধুসকল, যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।